UPPL जिंदाबाद UPPL जिंदाबाद प्रमोद बड़ो जिंदाबाद एटुए कब विचारों आमार बिटिआर अंचलत और विशेषকৈ आमार 39 नং पाँचनৈ सेरफाং अंचलत एटिया राइजखिनि बहु कथा आगर जितु अतीतत হৈ গৈছে যিবিলাক তেওঁলোকে বঞ্চিত হৈ আছে সেই কথাবিলাক অনুভৱ কৰিছে আৰু বিটিআৰত বা আমাৰ 39 নং পাঁচনৈ সেৰফাঙৰ ৰাইজে এইবাৰ এটা মন মেলিছে তেওঁলোকে নতুন এগৰাকী প্ৰাৰ্থী ইয়াত জয়যুক্ত কৰাব আৰু এইবাৰ যেটো আমাৰ শ্ৰদ্ধাৰ প্ৰমোদ বড়োৰ নেতৃত্বত যি ইপিপিএল দল সেই ইপিপিএল দলক বহুত এতিয়া ভাল পাই পেলাই বিভিন্ন জাতীয় সংগঠনৰ প্ৰাক্তন নেতাসকল বিভিন্ন সামাজিক সংগঠনৰ নেতাসকল তেনেকৈ আহিছে ইয়াত যোগদান কৰিছে আকোৱালি লৈছে আৰু ময়ো এগৰাকী শিক্ষক আছিলোঁ প্ৰাক্তন এতিয়া অৱসৰপ্ৰাপ্ত শিক্ষক আৰু যেহেতু আমাৰ জাতীয় সমাজৰ ডেভেলপমেণ্টৰ কাৰণে বা আমাৰ অঞ্চলৰ ডেভেলপমেণ্টৰ কাৰণে আমি অপ্ৰিয় হলেও হয়তো আমি ৰাজনৈতিক ক্ষেত্ৰখনত আমি আহি পেলাই আমি উন্নয়নৰ পথ ল'ব পাৰোঁ উন্নতি কৰিব পাৰোঁ সেইভাবে মই এইটো দলত যোগদান কৰিছোঁ আৰু আমি যে বিভিন্ন গাঁও বাগিচা বা অঞ্চলবিলাকত আমি সোমাই মানুহবিলাকক বুজাই দলৰ নীতি আদৰ্শ বুজাই তেওঁলোকক মই যোগদান কৰাই আছোঁ আৰু ভাল ইয়াত মই তেওঁলোকৰ উৎসাহ উদ্দীপনা দেখা পাইছোঁ আৰু তেওঁলোকে দলৰ নীতি আদৰ্শ ভাল পাইছে আৰু সবফালে আজি প্ৰমোদ বড়োৰ নাম ইপিপিএল চৰকাৰৰ নাম আৰু ট্ৰেক্টৰৰ ছবি তেওঁলোকে এবাৰ ভোট দিব বুলি তেওঁলোকে ইয়াত কথা দিছে আৰু নিশ্চয় এই দুখীয়া নিচলা সহজ সৰল মানুহৰ যিখিনি দুখ বেদনা বা বহুত বস্তু তেখেতসকলে পোৱা নাই আজি সাধাৰণ এটা মন্দিৰ নামঘৰ আদি কৰি বহুতো স্কিম আছে যদি তেওঁলোকে বঞ্চিত হৈ আছে বা সৰু সুৰা ৰাস্তা ঘাট বা তেওঁলোকৰ স্কিমৰ কথা আছে আমাৰ যি বিটিআৰ চৰকাৰে প্ৰায় 35টা আঁচনি ধৰিছে তাৰ ভিতৰত যিখিনি খা সুবিধাখিনিৰ পৰা তেওঁলোকে বঞ্চিত হৈ আছে গতিকে এইখিনি আমি কৰাবৰ কাৰণে যত্ন কৰি আছো আৰু আমি সকলোৱে মিলি বিভিন্ন জাতি ধৰ্ম ভাষাৰ লোকসকল মিলি আজি আমি একেলগে আমাৰ যি উন্নয়নৰ শান্তি সম্প্ৰীতিৰ যি চলি আছে চৰকাৰ তাত আমি যোগদান কৰিছোঁ বা আমি সকলোৱে মিলি একগোট হৈ এই চৰকাৰটোক আমি আগুৱাই লৈ যাম বা আগন্তুক দিনত আমি পাঁচনৈ সেৰফাঙত আমি জিতাই লৈ যাম আমাৰ প্ৰাৰ্থীগৰাকীক আৰু সেই হিচাপে আমি প্ৰমোদ বড়োৰ যেটো হাত সবল কৰিম তেওঁৰ শক্তিশালী কৰিম আৰু নিশ্চয় আমি আশা ৰাখিছোঁ প্ৰমোদ বড়ো এই আমাৰ চিফ হোৱাৰ তেওঁ চৰকাৰ গঠন কৰিব আৰু সেই যেটো জয়গান যেটো জয়ৰ ধাৰা আছে বা যিখিনি কাৰ্যসূচী গোটেই গাঁৱে ভূঞে ভিতৰ অঞ্চলত আমি লৈ গৈছোঁ আৰু সেই হিচাপে আকৃষ্ট হৈ গাঁৱে ভূঞে চাহ বাগিচাসমূহত আমাৰ দলৰ কৰ্মীসকল যোগদান কৰিছে বহুতো ৰাইজ শ্ৰদ্ধাৰ ৰাইজসকল যোগদান কৰিছে তেখেতসকলক মোৰ ফালৰ পৰা আমি ইপিএল দলৰ হৈ তেখেতসকলক বহুত বহুত মই আন্তৰিক ধন্যবাদ নমস্কাৰ জনাইছোঁ যেহেতু আমাৰ দলৰ ইয়াত মানে প্ৰতিনিধি নাছিল আৰু যোৱাবাৰ আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত যি শান্তি চুক্তি হ'ল 2020 চনত তেতিয়া দলটো নতুন আছিল গতিকে খুব কম সময়ৰ ভিতৰত ইমানখিনি ৰাইজে বুজিব পৰা নাছিল কিন্তু এইবাৰ আমি আগতীয়াকৈ যিখিনি পাৰা গৈছে আমি ভিতৰুৱা অঞ্চলত আমাৰ বিশেষকৈ পাঁচনৈ সেৰফাঙৰ অন্তৰ্গত যিখিনি গাঁও আছে বস্তি আছে চাহ বাগিচা আছে বা আমাৰ ফৰেষ্ট এৰিয়া আছে সকলোবিলাকত গৈ এনেকৈ আমি সভা সমিতি পাতি ৰাইজখিনিক বুজাই আছোঁ সজাগতা কৰি আছোঁ এতিয়াৰ দিনত আমি আগৰ যিটো থাৰ্ড পজিশ্যন আছিল এতিয়া আমি সেকেন্ড ফাৰ্ষ্ট পজিশ্যনত আহি গৈছোঁ আৰু কেইদিন পিছত আমি নিশ্চয় ফাৰ্ষ্ট পজিশ্যনত আহি যাম আৰু ইয়াত এটা উইনিং গেম হ'ব বুলি আশা কৰিব পাৰি